নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে নিউজ আপডেট অসম চেনেলটোলৈ। অৰুণোদয় হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ। লাখ লাখ মহিলাই কাইলৈ 10 জানুৱাৰী তাৰিখে লাভ কৰিব অৰুণোদয় 1250 টকা। ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ। 10 তাৰিখে মহিলাসকলৰ একাউণ্টত সোমাব ধন। কোন কোন মহিলাৰ একাউণ্টত সোমাব ধন? মহিলাসকলৰ উপৰিও কোনে কোনে লাভ কৰিব এই উপহাৰ? ৰেচন কাৰ্ড থকা সকলে অৰুণোদয় থকা লাখ লাখ পৰিয়ালৰ মহিলাই পাব এই ভাল খবৰ। অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ। নতুনকৈ অৰুণোদয় পোৱা মহিলাও পাব এই ধন। ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব মাহে 1250 টকা। এই ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকা বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী ঘৰ। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণপত্ৰ। গতিকে লাখ লাখ মহিলালৈ কাইলৈ দিনটো বহুত ভাল খবৰ। লগতে PM কিষাণৰ ভুৱা হিতাধিকাৰীলৈ ডাঙৰ খবৰ। 11 তাৰিখৰ ভিতৰত তেওঁলোকে জেললৈ যাবলগীয়া হ'ব পাৰে।